Hey guys, কি খবৰ? নতুন বছৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো আৰু নতুন বছৰ বুলি কিবা এটা নতুন কেনে ভিডিওটা বনাবলৈ চেষ্টা কৰিছো এক্সপেৰিমেন্ট কিবা এটা কৰিবলৈ চেষ্টা কৰিছো তো আপোনালোকে এনজয় কৰক ভিডিওটো আৰু সকলোলৈকে পুনৰবাৰ মোৰ ফালৰ পৰা মোৰ পৰিয়ালটো সকলোলৈকে নতুন বছৰ শুভেচ্ছা থাকিল তো এটা আপোনালোকে ভিডিওটো এনজয় কৰক কি হ'বলৈ গৈ আছে আসলে ভিডিওটো যদি হে আমি এটা ক্লিনিক প্লাস শ্যাম্পুৰ লগত যদি এটা ইনো পেকেট মিহলাই দিম কি হ'ব পাৰে আপোনালোকে হেতু চাই লওক তো গাইজ আপোনালোকে চাব পাৰে এটা এটা গ্লাস আৰু এই গ্লাসটোত মই পানী ইমানলৈকে ভৰাই ললো ভৰাই লৈ কি কৰিম ইয়াত এই ক্লিনিক প্লাস শ্যাম্পুটো দি দিম ক্লিনিক প্লাস শ্যাম্পুটো দিয়াৰ পিছত এই ইনো পেকেটটা ঢালি দিম কি হ'ব আমি চাম আৰু তাৰ পিছত আৰু এটা এক্সপেৰিমেন্ট আমি ইনো লগত কৰি আছো তো এইটো হ'ল ক্লিনিক প্লাস শ্যাম্পু এটা আমি ইয়াতে কাটিলো কাটি আমি ইয়াত ঢালি দিলো যেহেতুকে শ্যাম্পুটো কম আছে তেতিয়া শ্যাম্পু আৰু পেকেট ঢালি দিওঁ তো মোৰ মতেতো বৰ্তমান একদম পুৰা এটো গুল খাই গৈছে সকে হৈ গৈছে পুৰা মিহলি ধুনীয়াকৈ হৈ গৈছে সকে তো এতিয়া ইয়াৰ ৰিঅ্যাকশনটো চাব লাগে যে ইনো পেকেটটো ঢালি দিলে কি হ'ব ইয়াৰ আৰু আমি ইয়াতে ঢালিম আগত এটা খোলা লওঁ ও কি হৈছে ও ওলাই আছে ও কি হৈছে গাইস কি হৈছে ইনো পেকেট ঢালি দিছে আপোনালোকে চাব পাৰে কি হৈছে তো আপোনালোকে চাব পাৰে এই কোণত অলপ বেছি ডাঠ এটা লেয়াৰ হৈ আছে এটা আপোনালোকে দেখিছে একদম পুৰা ওপৰলৈ উঠি গৈছে যদি ইয়াত যদি আৰু এটা ইনো পেকেট ঢালি দিয়া হয় এটো আৰু ওপৰলৈ যাব তো সেইটো এক্সপেৰিমেন্টটো কৰি চাব পাৰি কিন্তু তাৰ আগত আমি আৰু এটা এক্সপেৰিমেন্ট কৰিম সেইটো কাৰণে এইটো বৰ্তমান থৈ দিও নে কি ভালকে চাব পাৰি ইয়াৰ একদম কি ধুনীয়া ভিডিও চাইন এটা দি আছে একদম শাইনিং ধুনীয়া একদম ভিডিও শাইনিংটা দি আছে না কি ক হয় বঢ়িয়া তো এইটো এক্সপেৰিমেন্ট হৈ গ'ল আৰু এটা এক্সপেৰিমেন্ট কৰি আছো এটা বিস্কুটৰ লগত এক্সপেৰিমেন্ট কৰি আছো এটো তাৰ কাৰণে আমি এটো পেলাই দিব লাগিব তাৰ পিছত আমি বিস্কুটৰ লগত পতঞ্জলি বিস্কুটৰ পেকেট মো সারা চাইটো পতঞ্জলি বিস্কুটৰ পেকেট লগত আমি এক্সপেৰিমেন্ট কৰিম হেতু দেখাই আছো হেতু ইনৰ লগতে হ'ব কিন্তু তাৰ আগত আমি এই এক্সপেৰিমেন্টৰ এই মালটো পেলাই দিব লাগিব কাৰণ যেহেতু আমাৰ মাত্ৰ দুটা হাই গ্লাস আছে সিসা এটো কাৰণে এটো আমি এটা খালি কৰি দিব লাগিব এটো আমি এটা খালি কৰি দিও তাৰ পিছত পতঞ্জলি বিস্কুটৰ লগত আমি এক্সপেৰিমেন্ট কৰিম নে কি ক হয় সেকেন্ড এক্সপেৰিমেন্টৰ কাৰণে আমাক লাগিব পানী ইনো পেকেট আৰু পতঞ্জলি বিস্কুট ললো দুটাকে গ্লাস আছে আৰু মোক সহায় কৰি দিবলৈ আছে আকাশ দাস হাই গাইস তো এয়া হগল পানী এফালে হগল গ্লাস দুটা এফালে পতঞ্জলি বিস্কুট আৰু ইনো পেকেট তো গাইস সমান পানী আমি লৈ ললো তো এতিয়া এটা থাকিব নরমাল আৰু এটা থাকিব ইনো মানে এই সাইডে দিছে এইটো অকল নরমাল পানী আৰু ইয়াৰ লগত আমি ইনো মিক্স কৰি পেলাই দুইটা বিস্কুট দুবাম এইটো হ'ল আমাৰ ইনো পেকেট আমি কাটি দিও কাটি দিলো আৰু কাটি লৈ আমি ইয়াত আপোনালোকে দেখিলে
এইটো হৈ গ'লে ইনৰ পানী আৰু এইটো হৈ গ'ল আমাৰ নৰ্মেল পানী তো আমাৰ ওচৰত আছে এটা পতঞ্জলি দুটা বিস্কুট তো দুইটা বিস্কুট আমি দুটা দি দিম কি হয় চাম তো ইয়াত আমি দি দিলো বিস্কুটৰ এইটো এটা আৰু ইয়াত আমি দি দিলো বিস্কুট এইটো এটা তো আপোনালোকে চাও বাই কি হ'ল এইটো চাওক ডুবি গুচি গ'ল এইটো ডুবি গ'ল এইটো চাওক এতিয়াও ডুবা নাই আমি চামুচ লৈ পেলাই তাক লবলৈ চাম ইয়াক লৈ চাম প্ৰথমতে লৈ চাম এই লৈছে ইয়াক চাব ডুবাই দিবলৈ আমি চেষ্টা কৰিছো তথাপিতো ডুবা নাই গাইজ এইফালৰ পৰা চাওক এইফালৰ পৰা দেখুৱা তেনেকে চাই ৰবা তো গাইজ চাওক মই আকৌ ইয়াক এবাৰ ডুবাবলৈ চেষ্টা কৰিছো কিন্তু ই ডুবা নাই ই বাৰে উঠি আহিছে এইটো ইনৰ প্ৰভাৱ চাই লওক গাইজ ইনৰ প্ৰভাৱ কেনেকুৱা ইনৰ প্ৰভাৱ বিস্কুটটো আমি ডুবাই দিছো কিন্তু ইনৰটো বিচাৰে ই আকৌ পুনৰ উঠি আছে কিন্তু যদি আপোনালোকে চাবলৈ বিচাৰে যে এই অকল নৰ্মেল পানীটোত কি হ'ল বিস্কুটৰ অৱস্থা কাহিলৈ গ'লে এইটো ভাগি গুড়া হৈ গ'ল এইটো গুড়া কৰি আপুনি খাই দিবও পাৰে এইটো গুড়া হৈ গ'ল চক গাইজ এইটো গুড়া হৈ গোটেই ঘোলা হৈ গ'ল কিন্তু এইটো চক এইটোক আকৌ আমি ডুবাইছো ই ভাগি গ'ল এবাৰ কিন্তু ভাগি গ'ল তো ইয়াকো ঘূৰাই দিওঁ কি হয় চাওঁ ইয়াকো ঘূৰাই দিওঁ তো গাইজ ये देखिए वो एक्सपेरिमेंट सक्सेसफुल तो गाइज আপোনালোকে চাব পাৰে এই বিস্কুট অকল আমাৰ নৰ্মেল যেটো পানী আছিল সেই নৰ্মেল পানীটো কি হ'ল বিস্কুট ডুবি গ'ল আৰু এই যিখিনি বিস্কুট হয় এইখিনি তলত থাকি গ'ল আৰু কিন্তু ইনত যেটো আমি ইনৰ লগত পানী আছিল তাত কিন্তু ওপৰত আছে ওপৰত বিস্কুট খিনি ৰৈ গুচি গ'ল তলত কিন্তু খালি হৈ গ'ল তো গাইজ চাই লওক এবাৰ যদি তো গাইজ যদি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই আপোনালোকে আজি ভাল পাইছে তেনেহ'লে মোক কমেন্ট কৰিব তলত মই এনেকুৱা আৰু ইন্টাৰেষ্টিং ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহি থাকিম বাৰে আনি থাকিম আপোনালোকে খালি মোক কমেন্ট কৰক যে আপোনালোকে এনেকুৱা ভিডিঅ' আৰু চাবলৈ বিচাৰিছে আৰু হাই বহুত এক্সপেৰিমেন্টেল ভিডিঅ' আছে আপোনালোকক মই দেখাম তো আজি এই দুটা ভিডিঅ' কেনেকুৱা লাগিলে মানে এই দুটা এক্সপেৰিমেন্ট কেনেকুৱা লাগিলে আপোনালোকে মোক জনাওক তো আজিলে ইমানে আছিলে তো নতুন বছৰৰ শুভেচ্ছা জনাই আপোনালোকক পুনৰবাৰ বিদায় মাগিছো নতুন এটা ভিডিঅ' লৈ পেলাই আহি আছো তেতিয়ালৈকে আপোনালোকে এইটো ভিডিঅ' চাই কেনেকুৱা পালে মোক জনাওক আৰু লাইক কৰক এই চেনেলটো আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেনে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়ালৈকে এনজয় কৰি থাকক বাই আৰু গাইজ মই আপোনালোকক এইটো যে ডুবি যে নগ'লে ইনত থাকিলে ডুবি যে নগ'লে কিমান দেৰিলৈকে থাকে মই আপোনালোকক জনাম মই চাই আছো যিহেতুকে ভিডিঅ'টো নহ'লে বহুত দীঘলে যাব মই চাই আছো কিমান দেৰিলৈকে এইটো ডুবি নাযায় এইটো এই ওপৰ লেয়াৰটো তল কিমান দেৰিলৈকে ডুবি নাযায় মই তাক চাই পেলাই আপোনালোকক মই জনাম কিমান দেৰিৰ পিছত ই ডুবি যাব আপোনালোকক জনাই আছো মই